এটা বজাত সেলফি উঠিবৰ কাৰণে ৰাতি কিয় অহা নাই তেওঁ ক'ত পলালে গুৱাহাটীত তেওঁ আছেনে নাই হিমন্ত বিশ্ব শৰ্মাৰ সন্ধান আমাক লাগে তেওঁ গুৱাহাটীত আছেনে নাই এতিয়াতো আচলতে পেপাৰত টিভিত এডভাৰটাইজ দিব লাগে যে হিমন্ত বিশ্ব শৰ্মাৰ সন্ধান লাগে গুৱাহাটীবাসীয়ে হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ পোৱা নাই সাংঘাতিক কিবা এটা ক'লেতো মানুহৰ লগত গৈ সেলফি উঠি থাকে আজি বানপানী খোঁতে তেওঁ কিয় গুৱাহাটীৰ মানুহৰ ওচৰলৈ অহা নাই পিপি কিট আনিছে বুলি এৰোপ্লেনৰ ওপৰত লগতে হেৰি উঠেগৈ সেলফি উঠে এৰোপ্লেনৰ লগত সেলফি উঠা পৃথিৱীত কোনোবা মন্ত্ৰী দেখিছে আপুনি মুখ্যমন্ত্ৰীটো বাদেই দিয়ক এৰোপ্লেনৰ লগত সেলফি উঠা মন্ত্ৰী পৃথিৱীত ক'ৰবাত দেখিছে গুৱাহাটী মহানগৰ আজি নৰকত পৰিণত হৈছে আৰু তাৰ মূল জগৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মা নামৰ ব্যক্তিজন হিমন্ত বিশ্ব শৰ্মাক যেতিয়ালৈকে আমি জবাবদিহি কৰিব নোৱাৰিম তেতিয়ালৈকে কাম নহ'ব সিদ্ধাৰ্থ ভট্টাচাৰ্যটো ঠিকেই কৈছে যে কেৱল কমিশ্যন খোৱা প্ৰজেক্ট লৈ গুৱাহাটীখনক বৰবাদ কৰি পেলোৱা হ'ল ডি ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা যোৱা 15-20 বছৰত যদি এজন মন্ত্ৰীয়ে মহানগৰখনৰ উন্নয়নৰ কাৰণে কোনোৱে ব্যৱস্থা কৰিব নোৱাৰিলে তেওঁ কি মন্ত্ৰী বুলি আমি ক'ম অকমান্য মন্ত্ৰী তেওঁক অলগদ্ধ মন্ত্ৰী বুলি আমি ক'ম চাৰিওফালে হুলস্থুল কৰি থাকে মানুহবিলাকে যে হিমন্ত বিশ্ব শৰ্মা বোলে অসমৰ আটাইতকৈ দক্ষ ৰাজনীতিক তেওঁৰ দক্ষতা এইটোৱে নেকি যে 15 বছৰ 20 বছৰ শাসনত থকাৰ পাছতো যিটো ডিপাৰ্টমেণ্টৰ মন্ত্ৰী গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট সেই গুৱাহাটীখনৰ উন্নয়ন কৰিব নোৱাৰাটোৱে তেওঁ সাফল্য নেকি আজি সংবাদ মাধ্যমত আজি বিজেপিৰ পক্ষত থকা মানুহবিলাকে চাৰিওফালে কৰি ফুৰে যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান দক্ষ মন্ত্ৰী বোলে অসমত জন্মই হোৱা নাই তেওঁ ছুপাৰ মুখ্যমন্ত্ৰী বোলে তেওঁ ছুপাৰ মন্ত্ৰী আজি তেওঁ মুখ্যমন্ত্ৰী ইয়াৰ আগতো তেওঁ ছুপাৰ মন্ত্ৰী আছিলে ছুপাৰ মন্ত্ৰী হৈ থাকি কেৱল গুৱাহাটীখন তেওঁ বচাব নোৱাৰিলে গুৱাহাটীৰ কাৰণে কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট এটা এতিয়ালৈকে ল'ব নোৱাৰিলে আমি বিধানসভাত প্ৰশ্ন কৰিলে কয় যে ঋণ যদি ল'ব নালাগে তেতিয়াহ'লে শিৱসাগৰৰ উন্নয়ন কৰিব নালাগে আৰে ইমান ঋণ লৈ তুমি গুৱাহাটীৰ কি উন্নয়ন কৰিলা গুৱাহাটীৰ বেছিভাগ পদপথ এতিয়া ভগ্নপ্ৰায় অৱস্থা ছুপাৰ চাকাৰ আনিছে ছুপাৰ চাকাৰৰ কি প্ৰয়োজন আছে য'ত অপেন ড্ৰেইন আছে য'ত আনকাভাৰ্ড ড্ৰেইন আছে তাত ছুপাৰ চাকাৰৰ কি প্ৰয়োজন আছে ছুপাৰ চাকাৰ কি কমিশ্যন খাবৰ কাৰণে গুৱাহাটীৰ চাৰিওফালে অভাৰব্ৰিজবিলাক বনাই থকা হৈছে আমি ভাল পাইছোঁ যে অভাৰব্ৰিজ বনাইছে কিন্তু যিমান অভাৰব্ৰিজ বনাইছে সিমান ড্ৰেইন বনোৱা হৈছেনে বানপানী নিয়ন্ত্ৰণৰ কাৰণে কিবা এটা পৰিকল্পনা এতিয়ালৈকে লোৱা হৈছেনে আজি চাৰিওফালে আমি দেখিবলৈ পাইছোঁ যে গুৱাহাটীখন নৰকত পৰিণত হৈছে গুৱাহাটী মহানগৰ আজি নৰকত পৰিণত হৈছে আৰু তাৰ মূল জগৰীয়া হ'ল হিমন্ত বিশ্ব শৰ্মা নামৰ ব্যক্তিজন যি ব্যক্তিজনে যোৱা 15 পৰা 20 বছৰ ধৰি গুৱাহাটীৰ উন্নয়নৰ দায়িত্বত আছে আৰু গুৱাহাটীৰ উন্নয়নৰ দায়িত্বত থাকি তেওঁ এতিয়ালৈকে কৃত্ৰিম বানপানীটো ৰোধ কৰিবৰ কাৰণে সক্ষম হোৱা নাই গুৱাহাটী উন্নয়নৰ দায়িত্বত থাকি তেওঁ গুৱাহাটীখনক বৰবাদ কৰি দিলে কেৱল কমিশ্যন খাব লাগে নহয় জানো প্ৰজেক্টবিলাকৰ পৰা সিদ্ধাৰ্থ ভট্টাচাৰ্যটো ঠিকেই কৈছে যে কেৱল কমিশ্যন খোৱা প্ৰজেক্ট লৈ গুৱাহাটীখনক বৰবাদ কৰি পেলোৱা হ'ল প্ৰথম কথা দ্বিতীয় কথা যে তেওঁ শিক্ষামন্ত্ৰী আছিলে শিক্ষা বিভাগত আটাইতকৈ ড্ৰপ আউট গোটেই ভাৰতৰ ভিতৰতে অসমত আটাইতকৈ বেছিকৈ ড্ৰপ আউট হয় আটাইতকৈ বেছিকৈ ল'ৰা ছোৱালীয়ে স্কুল এৰি দিয়ে গতিকে ছুপাৰ শিক্ষামন্ত্ৰীৰ অৱস্থা এতিয়া এইটো স্বাস্থ্যমন্ত্ৰী হিচাপে আপোনালোকে সকলোৱে জানে যে আজি অসমত ইনফেণ্ট মৰ্টেলিটি ৰেট ভাৰতবৰ্ষৰ ভিতৰত 3rd আৰু মেটাৰ্নেল মৰ্টেলিটি ৰেট অৰ্থাৎ সন্তান জন্ম দিওঁতে প্ৰসূতি মৃত্যুৰ হাৰৰ ক্ষেত্ৰতো অসম ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ অৰ্থাৎ তেওঁ যিমান ডিপাৰ্টমেণ্ট চলাইছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ অৱস্থা আজি এইটো তাৰ পাছত অসমৰ মানুহে কয় যে তেওঁ ছুপাৰ মুখ্যমন্ত্ৰী তেওঁ ছুপাৰ মন্ত্ৰীবিলাকৰ অৱস্থা এইটোৱে যে 15 বছৰ 20 বছৰটো নিজৰ ঠাইখন গুৱাহাটী মহানগৰখন য'ত তেওঁ জন্ম হৈছে বুলি তেওঁ বিৰাট গৰ্ব অনুভৱ কৰে য'ত গুৱাহাটীৰ মানুহ বুলি তেওঁ দাদাগিৰি দেখুৱাব খোজে তাত গুৱাহাটীখনৰ প্লেনিঙৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে কিয় পাওঁ কিন্তু মই আপোনালোকক কৈছোঁ যে আপুনি যিজন মন্ত্ৰীৰ নাম ক'লে
গুৱাহাটীৰ লুণ্ঠনৰ আটাইতকৈ বেছি যদি জগৰীয়া কোনোবা মানুহ আছে তাৰ ভিতৰত তেওঁ এজন। পাহাৰ কাটি ঘৰ বনোৱা মানুহ তেওঁৱেই মূল এজন। এটা এটাকৈ আপোনালোকে বিল্ডিংবিলাক চাওক, পাহাৰ কাটি ঘৰ বনোৱা মূল এজন মানুহ হ'ল এই গুৱাহাটীৰ বৰ্তমানৰ, এতিয়া গুৱাহাটীৰ পৰা এৰুৱালে নগৰ উন্নয়ন মন্ত্ৰী। নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘালে হ'ল এই মুহূৰ্তত মই ভাবোঁ যে আটাইতকৈ গুৱাহাটীৰ কাৰণে আটাইতকৈ লুণ্ঠনকাৰী ব্যক্তি এজন। গুৱাহাটীৰ দায়িত্ব তেওঁক দিয়াটোৱে আচলতে এটা অন্যায়। সেইটোতে ধৰিব পাৰি যে কমিশ্যন খাবৰ কাৰণে গুৱাহাটীত এনেকুৱা মানুহ বহোৱা হৈছে। গতিকে অশোক সিংঘালে ছুপাৰ চৰকাৰৰ ওপৰত যিয়ে নকওক লাগিলে কিয়, অশোক সিংঘালে যে গুৱাহাটীৰ আজিৰ এই অনুন্নয়নৰ কাৰণে, গুৱাহাটীৰ ধ্বংসৰ কাৰণে এজন জগৰীয়া ব্যক্তি, সেইটো একদম খাটাং। মই কিন্তু আপোনালোকক স্পষ্টকৈ কৈছোঁ যে গুৱাহাটীখনৰ আজিৰ এই অৱস্থাটোৰ কাৰণে মূল জগৰীয়া মানুহজন হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে এই কথাটো উলিয়াওক। কালিও মই ক'লোঁ, ক'তো মই নেদেখিলোঁ সেইটো কথা ওলোৱা। গতিকে মোৰ স্পষ্ট কথা যে গুৱাহাটীৰ আজিৰ অৱস্থাৰ কাৰণে জগৰীয়া 15ৰ পৰা 20 বছৰ GGD মন্ত্ৰী হৈ থকা হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক যেতিয়ালৈকে আমি জবাবদিহি কৰিব নোৱাৰিম তেতিয়ালৈকে কাম নহ'ব। তেওঁতো সাংঘাতিক, কিবা এটা হ'লেতো মানুহৰ লগত গৈ চেলফি উঠি থাকে। আজি বানপানী হওঁতে তেওঁ কিয় গুৱাহাটীৰ মানুহৰ ওচৰলৈ অহা নাই? তেওঁ দিনে ৰাতিয়ে 1টা বজাততো ভিজিট দিয়া আমি দেখোঁ। এতিয়া গোটেই ঘৰে ঘৰে মানুহবিলাকৰ ঘৰত পানী, এতিয়া গুৱাহাটীৰ মানুহৰ ওচৰত 1টা বজাত চেলফি উঠিবৰ কাৰণে ৰাতি কিয় অহা নাই? তেওঁ ক'ত পলালে? গুৱাহাটীত তেওঁ আছেনে নাই? হিমন্ত বিশ্ব শৰ্মাৰ সন্ধান আমাক লাগে। তেওঁ গুৱাহাটীত আছেনে নাই? কাৰণ তেওঁতো সদায় আমি দেখিছিলোঁ যে একদম এয়াৰপৰ্টতো গৈ মানে হেৰি আনিছে বুলি PPE কিট আনিছে বুলি এৰোপ্লেনৰ লগতে হেৰি উঠেগৈ, চেলফি উঠে। এৰোপ্লেনৰ লগত চেলফি উঠা পৃথিৱীত কোনোবা মন্ত্ৰী দেখিছে আপুনি? মুখ্যমন্ত্ৰীটো বাদেই দিয়ক, এৰোপ্লেনৰ লগত চেলফি উঠা মন্ত্ৰী পৃথিৱীত ক'ৰবাত দেখিছে? তো এতিয়া বানপানী হওঁতে বানপানীত পৰা মানুহৰ লগত চেলফি উঠিবলৈ কিয় নাই? ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মাৰ সন্ধান লাগে। এতিয়াতো আচলতে পেপাৰত টিভিত এডভাৰটাইজ দিব লাগে যে হিমন্ত বিশ্ব শৰ্মাৰ সন্ধান লাগে। গুৱাহাটীবাসীয়ে হিমন্ত বিশ্ব শৰ্মাক দেখিবলৈ পোৱা নাই।